later. Welcome back to my YouTube channel, Hero Vlog and Cartoon channel. আপোনালোকে স্বাগতম জনাইছো। তো আজি আমি আহি উপস্থিত হৈছো আহি নাৰেঙ্গীৰ বীৰকুছি কলিতাকুছিৰ ৱাৰলেছ পাহাৰ। তো ৱাৰলেছ মই আপোনাক দেখাই আছো অলপ পাছত। উঠি আহোঁতে ভিডিঅ' কৰা নহ'ল, যি আপ আপোনালোকে যাওঁতে দেখাই যাম। বৰ্তমান এতিয়া আমি একদম টপ ফ্ল'ৰত আহি ক'বলৈ গ'লেতো আপোনাৰ দেৰি কি বুলি কয় আপোনাৰ কামাখ্যা মন্দিৰতকৈ যিটো কামাখ্যা মন্দিৰ কি আপ এইটো তাতকৈ দুগুণ বুলি ক'ব পাৰি। তো আপুনি ইয়াৰ চাইডৰ ভিউখিনি চাই লওক একবাৰ। তো এইজন আছে আমাৰ লগত আৰু এজন, এবাৰ হাইটো দি দিয়া। বহুত আপোনালোকে আহি চাওক, ইমান ধুনীয়া ঠাই, আপোনালোকে আহক ইয়াতে ভিউটো লওক আৰু আপুনি অলপমান হেৰিটো দেখাই দিয়ক, আপোনাৰ টাৱাৰটো দেখাই দিয়ক। টাৱাৰটো দেখাই আছো অলপ লাহে কৰি। বৰ্তমান আমি চাইডৰ খিনি ঠাই লওঁ। এইখিনি হৈছে চাইডৰ ভিউ, এই হৈছে চাইডৰ ভিউ। চেণ্ডেলটো খুলি লোৱা আজি চেছ। তো মই এতিয়া এইটো ইমানে ওখ, এই ঠাইত আহিলে আপোনালোকে আৰু এটা বস্তু দেখা পাব। ইয়াৰ পৰা আপোনালোকে ব্ৰহ্মপুত্ৰ দলংখনো আনকি দেখা পাব। গুৱাহাটীৰ গোটেই মেপখন ইয়াতেই, শৰাইঘাট অভাৰ ব্ৰিজ ইয়াৰ পৰা দেখা পাব। তো ভাবক আমি কিমান ওপৰত আছো। জছ নাইকিয়া হৈছে। তো বলক উঠি যাওঁ এতিয়া লাহেকে। এইকেইটা হৈছে পাথৰ, কিন্তু এটা আহিলে ফেফাই যাব, সেইটো আগতে কৈ দিলো। আপোনালোকৰ কাৰণে আহিছো, লাইক শ্বেয়াৰ। তো বলক অলপ আৰম্ভ কৰি দিওঁ। এইটো হ'ল ঠাই, এই চাওক পাথৰ আৰু পুৰণি পাথৰ চাই লওক। এই হৈছে মোৰ পিছফালৰ ভিউ। তলত একো দেখাই নাপায়, মানে ভাবক মই কিমান ওপৰত আছো। তো চাই লওক। ইয়াতে হয় জুলাই মাহত বুঢ়া গোহাঁই পূজা বুলি কোৱা হয়। তো আপোনালোকে এবাৰ আহি চাব ঠাইডোখৰ। চাওক গছ গছনি চাওক, পুৰা প্ৰকৃতিৰে হৰা ভৰা বুলি ক'ব পাৰি। এই চাওক আপোনাৰ মোৰ পিছৰখনি চাওক। তো মই বেক কেমেৰাৰে আপোনালোকক দেখাই আছো পিছৰ শ্বটখিনি এতিয়া। তো চাই লওক এবাৰ, ড্ৰোন অনা হ'লে আজি ড্ৰোনৰ শ্বট দেখাই দিলোহে এবাৰ। তো চাই লওক ইয়াৰে ভিউখিনি কেনে হৈ আছে। এই চাই লওক। তো এইটো হৈছে মোৰ বেক কেমেৰাৰ শ্বট। জুম কৰিটো দেখাব নোৱাৰো, তথাপি ঘৰবিলাকতো দেখাই পাইছে অলপ হ'লেও। এই টিকিলে দেখিছে মানে বগা যিকেইটা আছে সেইকেইটা হৈছে ঘৰ। তো ভাবক মই কিমান ওপৰত আছো, ইয়াৰ পৰা কেমেৰাই চিনিয়ে নাপায়। তো বলক আৰু এবাৰ অলপ বেলেগ চাইডলৈ যাওঁ। বাবা উৰি বাবা, এই কেইচা ৰাস্তা হে ৰে। পাথৰৰ ওপৰত গছ, ধানৰ খেতি বুলি ক'ব পাৰি, কিন্তু ধানৰ খেতি নহয়। তো এইজন মানুহ আহিছে, ইয়াতে থাকে। This is view. চাই লওক। লবৰ গছ নহয়, হাতী ওলাই। তো সেইবোৰ ৰাতি নাহিব আপোনালোকে, ইয়াতে হাতী ওলাই। চাই লওক, ৰাস্তাখিনি দেখাই দিছোঁ, তথাপিও অলপ জুম কৰি দিছোঁ। চাই লওক, জুম কৰিলে কিন্তু দেখা নাপায়। এইখিনিক কয় তালতলা। এইখিনি হৈছে তালতলা। আৰ্মি কেম্পৰ মাতিছিল পথাৰৰ মাজেৰে আৰ্মি কেম্পৰ এৰিয়া এইখিনি। এনেকে গৈ এনেকে আহিছে, একদম এনেকে আহি এই যে দেখিবলৈ পাইছে আপোনালোকে ৰাস্তাৰ দৰে কিবা এটা মেপ হেন দেখা পাইছে নহয়, সেইটো হৈছে আৰ্মি কেম্পৰ এটা এৰিয়া। তো ইয়াৰ ওপৰত আপোনালোকে আৰ্মি কেম্পৰ গোটেইখিনি অংশই দেখা পায় বুলি ক'ব পাৰে। এই পাহাৰত আহিলে আপুনি আনকি দেখা পাব। আপোনালোকৰ কাৰণে ইমান ওপৰত পাহাৰৰ ওপৰত সাগৰত আহিছো, কষ্টৰ ফল যাতে সদায় মিঠা হয়। লাইক আৰু শ্বেয়াৰটো কৰি দিব, লগত ছাবস্ক্ৰাইব কৰি টিলিঙাটো বজাই দিব একবাৰ। তো বলক আৰু এবাৰ আমি উঠি যাওঁ লাহে কৰি। তো দেখিছে আপোনালোকে দৰিতোজ। তো বলক এই ভৰি উঠাই চলিছে, কাৰণ উঠিব নোৱাৰি, কচাই নিদিলে। আৰু বিশেষকৈ জোতা পিন্ধি আহিব, চেণ্ডেল পিন্ধি ভুলতো নাহিব। চেণ্ডেল পিন্ধি হয়তো শ্লিপ কৰিব পাৰে, জোতা পিন্ধি আহিব, কিন্তু গ্ৰিপ থকা জোতা এটা পিন্ধি আহিব, নহ'লে আৰু কথা জানেই বাকীখিনি। তো বলক উঠি যাওঁ এতিয়া। উঠি গৈ আছো বলক অলপ বেলেগ ৰাস্তা লৈ লওঁ।
তো বলক এতিয়া আমি আপোনালোকক বুঢ়াগোহাঁই থান কোনখন দেখাই দিওঁ বলক দেখিছেনে পাথৰে পাথৰ পাথৰৰ মাজে মাজে গছৰ মাজে মাজে ইয়াত অহাৰ এটাই কাৰণটো হৈছে এবাৰ আহিলে ইয়াত নহ'ব 3বাৰ আহিব লাগিব 3বাৰ আহিবলৈ আপোনাৰ মনৰ বাঞ্ছা পূৰণ হ'ব কিন্তু মনৰ বাঞ্ছা পূৰণ হ'ব ওপৰত এটা ধুনীয়া সৰু মন্দিৰ এটা আছে শিৱ মন্দিৰ এটা আছে শিৱ মন্দিৰটোত আমি যাম বুঢ়াগোহাঁই নট শিৱ মন্দিৰ নহয় আচলতে বুঢ়াগোহাঁই এতিয়া বুঢ়াগোহাঁই কি হয় সেইটো আমি ঠিক ভালদৰে ক'ব নোৱাৰিম আপোনালোকে কমেণ্টত কৈ দিব শিলবিলাক এবাৰ দেখাই দিয়া গোটেই ভিউটো তো বলক এইমাত্ৰ চুচৰি পৰিছিলোঁৱে লাহেকৈ তো অলপ ওপৰত যে আপোনাৰ পাথৰটো দেখাই দি আছোঁ তো দিছে ন এইটো হাৰা ভৰা খেত লগত গছ গছনি ইয়াত কিন্তু সাপ ওলাব নিশ্চয় ওলাব ইয়াতে চাই লওক তো এইটোৱে হৈছে বুঢ়াগোহাঁই থান 2 কিলোমিটাৰ ওপৰত অহাৰ পিছত আপোনালোকে মন্দিৰ দেখিবলৈ পাব তো ইয়াতে সেই ওপৰত অহাৰ পিছত আপোনালোকে এই মন্দিৰটোৱে পাব এইটো চাই লওক এইটো হৈছে বুঢ়াগোহাঁই থান এইটো হৈছে এই প্ৰতিমূৰ্তি চাওক এই পাহাৰৰ ওপৰত এটা ডাঙৰ গছ প্ৰকাণ্ড শ্ৰী শ্ৰী বুঢ়াগোহাঁই থান আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে বাকী এইটো হৈছে আপোনালোকৰ কঁঠাল গছ এইটো ফুল তুমি জানা এই ফুলটোৰ নাম কি হয় এই ফুলটোৰ নাম সকলোৱে জানে ইয়াৰ নাম আপোনালোকে কমেণ্টত কৈ দিব তো বলক টাৱাৰটো দেখাই দিয়া এতিয়া তো আপোনালোক আমি এতিয়া টাৱাৰটো দেখাই দি আছোঁ গুৱাহাটীখনটো দেখা নাপাওঁ পুৰা ধূলা হৈ আছে তো এইখিনি আপোনাৰ পৰা অইল ইণ্ডিয়াৰ মাটি আৰু চলাৰ সেইটো চলাৰ কেমেৰা ঢুকি নোপোৱা হৈ গৈছে ক'ত কি দেখাম মানে না পাত্তা তথাপি এতিয়া আপোনাক টাৱাৰটো দেখাই দিছোঁ টাৱাৰটো কিন্তু মোবাইলে কভাৰ নকৰে তো সেইটো হৈছে টাৱাৰটো চাই লওক তো এইটো টাৱাৰৰ উচ্চতা হৈছে আপোনাৰ 90 মিটাৰ দেখিছেনে কেমেৰা ঢুকি নাপায় এইটো টাৱাৰৰ উচ্চতা হৈছে 90 মিটাৰ চাব পাৰে সেইকেইটা আপোনাৰ চলাৰ প্লেন লগোৱা হৈছে ইয়াতে সেইটো ভাল কৰিছে চলাৰ চিষ্টেমটো ভাল কৰিছে কাৰণ ইয়াতে লাইন নাপায় কোনো পধ্যে সেইকাৰণে চলাৰ প্লেনেট লগাই আপুনি ইয়াতে চলি আছে তো এইটো ঘৰত মানুহ থাকে দেখাই আছোঁ মানুহবোৰক তো ধূলাৰ কাৰণে একো দেখা নাপায় বৰ্তমান বতৰ বেয়া নহয় বতৰ ভালেই কিন্তু ধূলাৰ হেৰিৰ কাৰণে আপোনালোকে মানে বৰ্তমান আপোনাক তলৰ অংশখিনি দেখাব নোৱাৰা হৈ আছোঁ প্ৰব্লেমটো পচোৱা বতাহ বাঁহটো অলপ আহিছে সেই ধূলিবিলাকৰ কাৰণে একচুৱেলি পিকচাৰটো ভালকৈ ক্লিয়াৰ অহা নাই উপায় নাই তথাপি আপোনাৰ টাৱাৰটো দেখাই দিছোঁ আৰু এবাৰ তো আপোনালোকে আহিলে টাৱাৰটো দেখিবলৈ পাব যাৰ উচ্চতা হৈছে 90 মিটাৰ 90 চেণ্টিমিটাৰ তো বলক তো টাৱাৰটো আপোনাক দেখালোঁ তো ইয়াতে যিজন ৰক্ষণাবেক্ষণ দি থাকে সেইজন মানুহৰ অলপ কথা পাতোঁ তো এইজনে হৈছে সেই মানুহজন তো অলপ মন্দিৰটোৰ বিষয়ে ক'ব দাদা মন্দিৰটোৰ বিষয়ে কি ক'ম মই কেতিয়াবা হাতী চাতী আহিলে আৰু মানে মন্দিৰটোত টিলিঙা বজাই গুচি যায় হাতীয়ে টিলিঙা বজাই ইয়াতে আহি আৰু কিবা ওলাই নেকি ইয়াতে হাতীৰ বাহিৰে বেলেগ বস্তু নাই বেলেগ বস্তু নাই নে হৰিণা চৰিণা কিবা পাতল ন কেতিয়াবাহে তাত তো আপুনি এতিয়া কিমান দিনৰ পৰা আছে ইয়াতে এতিয়া আমিতো হোমগাৰ্ডৰ আচ্ছা 4 বছৰ হ'ল 4 বছৰ হ'ল ন 4 বছৰ হৈ গ'ল একো দিগদাৰ পাইছে নেকি কিবা এটা হাতীয়ে কিবা দিগদাৰ কৰে জানো ইয়াতে আহি দিগদাৰ নকৰে ৰুমৰ কিনাৰেদি গুচি যায় ন আগতে দিগদাৰ কৰিছিলে মানে দৰ্জা এখনো ভাঙিছে আচ্ছা মই আহাৰ পৰা ইমান হেৰি নাই তো এইজন হৈছে মিষ্টাৰ ৰাহুল তো আপোনাৰ নামটো কৈ দিব এবাৰ দাদা মোৰ নাম বিপুল কৰ্মকাৰ বিপুল কৰ্মকাৰে থাকে এই পাহাৰৰ ওপৰত
মোটামুটি আপোনাৰ হেৰি কি মন্দিৰ আছিল আমাৰ 2 কিলোমিটাৰৰ বেছি হ'ব ক'ব গ'লে মানে চিধা যদি হয় ৰাস্তা তেতিয়াহ'লে আপোনাৰ 2 কিলোমিটাৰ কিন্তু আপোনাৰ যিটো অকোৱা পকোৱা ৰাস্তা মোটামুটি 5 কিলোমিটাৰ মান হৈয়ে যায় চাগে 3.5 কিলোমিটাৰ 5 কিলোমিটাৰ নহয় 3.5 কিলোমিটাৰ হয় বোলে তো আমি দেখিবলৈ পাইছে সেইটো মোৰ পিছফালে আছে মন্দিৰটো পাথৰ চেপৰি চাইডক মন্দিৰটো তো এইটো ঘৰত তেওঁলোকে থাকে ভাগৰ লাগি গৈছে কিন্তু তো পিছফালে আছে টাৱাৰটো এইটো হৈছে টাৱাৰটো তো গছ গছনি আছে বলক অলপ মন্দিৰৰ টিলিঙাটো অলপ বজাই থৈ আহোঁ বলক ইমান ভাগৰ তো বলক টিলিঙাটো অলপ বজাই থৈ আহোঁ তো বলক মোৰ লগত আপোনালোকে টিলিঙাটো বজাব নোৱাৰে কিন্তু মই বজাব পাৰিম তো ময়ে বজাই দিওঁ আপোনালোকে আহিলে আপোনালোকে টিলিঙাটো বজাব পাৰিব তো তাৰ লগত ময়ো গৈয়ে আছোঁ ক'ব গ'লে তো ফাইনেলি আমি আহি পালোঁৱে মোটামুটি তো টিলিঙা হৈছে এইকেইটা তো এই টিলিঙাকেইটা কথা কৈ আছিল দেখ মানুহজনে তো এই টিলিঙাটোৱে হাতী আহিলে ইয়াতে বজাই থৈ যায় তো এই পাহাৰৰ ওপৰত আহি যদি আপোনালোকে টিলিঙা বজাব পায় আপোনালোকে কিমান আনন্দ অনুভৱ কৰিব আকৌ তো এইটোৱে হৈছে সেই মন্দিৰটো কৃষ্ণ তো এইটোৱে হৈছে সেই মন্দিৰটো আপোনালোকে তাৰ পৰাই সেৱা এটা কৰি দিয়ক মই বাৰু ইয়াতে কৰি দিলোঁ সেৱাটো তো আপোনালোকে যেতিয়া আহিব আপোনালোকে সেৱাটো কৰিব পাৰিব তো ঘণ্টাটো বজাই দিলোঁ তো বলক আমি এতিয়া লাহেকৈ ইয়াৰ পৰা নামি যাওঁ তাৰ আগতে একবাৰ ভিউটো দেখাই দিওঁ বেক কেমেৰাত আপোনালোকক ইয়াৰে চাইড ভিউটো দেখাই দিওঁ আমি এতিয়া লাহেকৈ ইয়াৰ পৰা নামি যাওঁ এতিয়াতে ভিডিঅ' কৰা নহ'ল নামি যাওঁতে আপোনালোকক ভিডিঅ' দেখাই দি গৈ আছোঁ ৰাস্তা দেখাবলৈ কিন্তু পাগল হৈ যাব শ্বিলঙতকৈ হাত ভাগ বলক আমি এতিয়াৰ পৰা নামি যাওঁ তো এতিয়া আমি গাড়ীত বহি আপোনালোকক দেখাই আছোঁ ইয়াৰে অকোৱা পকোৱা ৰাস্তা বলক এইখন হৈছে ইয়াৰে গেট বলক ইয়াৰে অকোৱা পকোৱা ৰাস্তা লৈ সাজু হওঁ কিন্তু ইয়াৰ পৰা আপোনাৰ নামতে একদম সাৱধানেৰে নামিব আৰু পাতে চাতে শুকান পাতত একদম গাড়ীৰ চাকাটো নেপেলাব ভালকৈ যাব বলক তো আমি তলৰ ফালে যাত্ৰাটো আৰম্ভ কৰোঁ দেখিছেনে পুৰা গছে গছ বেলেগ একো নাই গছ 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 আৰু গছ এই গছ গছনিবোৰ দেখিছেনে কোনেও ইয়াতে এডাল গছো কাটিব নাহে কাৰণ গছ গছনি কাটা নিষেধ আৰু গছ গছনি কাটিলে কি হয় আপোনালোকে নিজে জানেই আপোনালোকে গছ গছনি নাকাটিব কাটিলেও আপোনালোকে এডাল গছ যদি কাটে 10ডাল একেলগত ৰুই দিয়ক ডাঙৰ গছ নহয় সৰু গছেই দিয়ক ঘৰত কাটিলে মানে ঘৰত যদি আপোনাৰ প্ৰকাণ্ড গছ এডাল থাকে তো প্ৰকাণ্ড গছ এডাল কাটি দিলে সৰু সৰু গছ ৰুই দিয়ক সৰু গছ যেনে এতিয়া কি গছ আছে সৰু সৰু জানি দিয়কচোন সেইবিলাক আৰু কৈ থাকিব নালাগে আপোনালোকক তো গছবিলাক চাওকচোন আপোনালোকে কি ধুনীয়া লগা হৈ আছে ইয়াতে চাই লওক একবাৰ গছবোৰ নামতে একদম আমি সাৱধানে নামি আছোঁ তো এইটো হৈছে ৰাস্তাটো ভাড়া ভাড়া খেত বুলি ক'ব পাৰি ইয়াতে ভাড়া ভাড়া খেত অসমতে আপোনালোকে লাডাখৰ সোৱাদ লওক বৰফ নাপায় ৰ'দ পাব ধুনীয়া বতাহ পাব গছ গছনি পাব গছ গছনিৰ যিটো সেই মানে আচল বতাহ উশাহ
ইয়াৰ পৰা যদি আপোনালোকে এবাৰ পৰি যায় আপোনালোক বিচাৰি আমি নাপাওঁ তথাপি আপোনালোকে ভালকৈ আহিব ভালকৈ যাব পাঁচকৈ আৰু কথা গৈ আছোঁ একদম শ্ল'লি তো এইকেইটা হৈছে ইয়াৰে গছ প্ৰকাণ্ড গছ মানে বহুত পুৰণা গছ তো ৰাস্তা চাই লওক আপোনালোকে ৰাস্তা চালে পাগলা হৈ যাব এই ৰাস্তা অপুৱা ৰাস্তা দেখিছেনে কিমান ডাউন ৰাস্তা এইটো আকৌ সমান ৰাস্তা নহয় ভুল নাভাজিব আমি কেমেৰাত দেখাই আছোঁ কাৰণে আপোনালোকে অলপ সমান যেন পাই আছে কিন্তু সমান একেবাৰে নহয় এই যে অকুৱা ৰাস্তা আৰু চাই লওক কিমান ডাউন ৰাস্তা দেখিবলৈ বয়ে এনেকুৱা আহি থাকোঁতে মাজত এটা দুটা এনেকুৱা মন্দিৰ এটা দেখা পাব গছৰ তলে তলে এইটো আছে এটা মন্দিৰ মানে মানুহবিলাকে ওপৰত পূজা কৰি গৈ থাকে যেতিয়া পুৰা পূজা হয় তো ঠাইডোখৰ আপোনালোকক কেনেকুৱা লাগিল একবাৰ কমেণ্ট কৰি জনাই দিব আপোনালোকে আমিতো আৰু আহি গ'লোৱে এবাৰ ইয়াতে কমেণ্ট চেনেলত পাই থাকিব ব্লগৰ চেনেলত পাই থাকিব আৰু মাজে মাজে গান চান গাই দি থাকিম আৰু আপোনালোকক ব্লগ আমি আমাৰ ভিডিঅ' কণ্টিনিউ কৰি গৈ আছোঁ तो हमारा बाइक यही से हमारे बसंती जिस बसंती में हम लोग आया है तो यही है हमारे बसंती तो इधर से रास्ता देखो और उधर से रास्ता देखो लगते बगरी गस कोनबा आहिले बगरी खाई जा पारिब इतना ही लाभ ना बगरी नहीं আমি এতিয়া খুৰুংটোত এবাৰ সোমাই যাওঁ তো বলক আমি এতিয়া এই খুৰুংটোত সোমাই যাওঁ তো বৰষুণ যেতিয়া দিব তো ধুনীয়াকৈ এনেকুৱা আহিব চাইলৈ আগতে কিবা আছে নেকি থাকিলে মানে মই বিপদত পৰি যাম বৰ্তমান একো নাই তো বৰষুণ যদি দিয়ে ধুনীয়াকৈ এইটো ওচৰত ইয়াতে বহি থাকিব একো নাই বঢ়িয়া এইকেইটা চাওক ভিতৰ অংশ তো কেনে লাগিল গুফাটো এবাৰ জনাই দিব সৰু সুৰা গুফা এইডাল হৈছে এডাল প্ৰকাণ্ড গছ মেন গেটখন এইখন হৈছে মেন গেটখন তো গেটখন দেখিবলৈ পাইছে আপোনালোকে তো গেটখন মই আপোনাক ভালকৈ দেখাই দিছোঁ একবাৰ এইটো হৈছে মেন গেটখন তো এইটো ৰাস্তাতে আপোনালোকে উঠি যাব বাকী ইয়াৰে মই এড্ৰেছটো দি দিম বাৰু ক'ত কি এড্ৰেছ তো বলক আমি ইয়াৰ পৰা গৈ থাকোঁ ধুনীয়া কৰি তো এইকেইটা হৈছে দোকান ইয়াৰ পৰা আপোনালোকে খাই চাই যাব পাৰিব ধুনীয়া কৰি পানী লাগে কিবা লাগে আমি পানী চানী নিয়া নহ'ল বাৰু আমাৰ লৈ যাব সেইটো পানী চানী লৈ যাব ধুনীয়াকৈ আপোনালোকে আমাৰ বাৰু নিয়া নহ'ল আমিতো হতাম্ব হৈ গ'লোঁ পানী চানী নাপায় সেইটো বুজাই গ'লে ওপৰত আপোনালোকে না দোকান পাব না মানুহ পাব না কি পাব যি মই এজন আপোনালোকক মানুহ দেখালোঁ সেইজনকে আপোনালোকে আহিলে মানে দেখা পাব তাতকৈ বেছি আৰু কাকো দেখা নাপায় তো বলক এইটোৱে হৈছে ইয়াৰ ৰাস্তাটো তাতে পানী চানী একো দোকান চোকান নাই ফাইনেলি আপোনালোকে যদি আহে কেতিয়াবালৈকে এই পাহাৰ আমাৰ বুঢ়াগোহাঁই থানৰ মন্দিৰটোলৈকে আহিলে কেতিয়াবালৈকে আপোনালোকে পানীৰ বটল বা কোল্ড ড্ৰিংকছ বা তেনেকুৱা বিভিন্ন বস্তু লৈ আহিব খোৱা বস্তুখিনি লৈ আহিব তেতিয়াহে আপোনালোকে নহ'লে ওপৰত দোকান বা তেনেকুৱা কোনো সুবিধা নাই পানীৰ বিৰাট অসুবিধা ক্ৰাইচিছ হয় তো আপোনালোকে পাৰিলে পানীৰ সুবিধাখিনি কৰি লৈ আহিব আৰু যথেষ্ট পানী লৈ আহিব যথেষ্ট পানী পিয়া লাগে ঠাণ্ডা পানী লৈ যাব ওপৰত কাৰণ হাই লেভেলটো বহুত বেছি হাই লেভেল তো আপোনালোকে যদি ভাবে 1 ঘণ্টাত উঠি যাম সেইটো একদম মিছা কথা 1 ঘণ্টাত আপোনালোকে উঠি যাব নোৱাৰে গাড়ী আনিলে মানে বেলেগ কথা গাড়ী মানে চাৰিচকীয়া এখন উঠে তাতে বাইক আনিব লাগিব স্কুটিতে একদম ঘূৰি আনিব ব্ৰেক ফেলৰ একদম ঠিক চান্স নাথাকে তো আপোনালোকে বাইক লৈ আহক বা খোজকাঢ়ি যাওক ধুনীয়াকৈ যাব খোজকাঢ়ি যোৱাতে বেষ্ট হ'ব আপোনালোকৰ বাবে কিমান দূৰ আহিব যিটো খোজকাঢ়িয়ে যাব তো আমি আমাৰ এই ব্লগটো ইয়াতে শেষ কৰিলোঁ বাই বাই গাইস बाय बाय दे दिया अंगूठा सब नहीं है हम लेकिन फिर भी अंगूठा दिखा रहा है मतलब खत्म हो गया यही वीडियो यही पर तो नमस्कार सत श्री अकाल और की बात सुनिए आधा बड़ा सबको जी गल কৈ দিলোঁ তো আপোনালোকে আমাৰ ব্লগটো চাই থাকিব লাইক শ্বেয়াৰ কমেণ্ট কৰি থাকিব আৰু যিটো আপোনাৰ ছাবস্ক্ৰাইব কৰাৰ লগে লগে টিলিঙাটো বজি সেই ঢুলীয়াটো টিং 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 এবাৰে বজাব দুবাৰ নালাগে এবাৰে বজাই দিব
তো ইয়াতে শেষ কৰিলোঁ তো নমস্কাৰ ৰাইজসকল নমস্কাৰ